অনলাইন জ্ঞান আসাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই খণ্ডটিত আমি অসমৰ ইতিহাস সম্বলিত অতি গুৰুত্বপূৰ্ণ 100টা প্ৰশ্ন আৰু উত্তৰসমূহ জানিবলৈ চেষ্টা কৰিম। পাৰ্ট 1 হিচাপে ইয়াত লিখা হৈছে, পৰৱৰ্তী আৰু যিসমূহ খণ্ড থাকিব পিছৰ পৰ্যায়ক্ৰমে দিয়া হ'ব। গতিকে আহকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীন নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। দ্বিতীয় প্ৰশ্নটো হৈছে কামৰূপৰ প্ৰথম ৰজাজন কোন আছিল? কামৰূপৰ প্ৰথম ৰজাজন আছিল মহিৰংগ দানৱ। ঘ ইয়াৰ শুদ্ধ উত্তৰ। প্ৰশ্নসমূহ আমি অতি সোনকালে ডিছকাশ্যন কৰি যাম, যিহেতু 100টা প্ৰশ্ন যথেষ্ট দীঘলীয়া হ'লেও আপোনালোকৰ চাই আমনি লাগিব। গতিকে প্ৰশ্নটো কৈ মাত্ৰ উত্তৰটো কৈ আমি ভিডিঅ'টি আগুৱাই নিম। 3 নম্বৰ প্ৰশ্নটো হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল ঘ শুদ্ধ উত্তৰ ভৌম বংশ। নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? এটা অতি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম আছিল হিউৱেন চাং। হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষপুৰলৈ আহিছিল। হিউৱেন চাঙে কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি আছিল? হিউৱেন চাঙে অসমৰ কামৰূপৰ বিষয়ে এখন টোকা লিখিছিল আৰু সেই টোকাখনৰ নাম আছিল চি ইউ কি। এটা অতি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, চি ইউ কি। 6 নম্বৰ প্ৰশ্নটো হৈছে মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? কিমান চনত আক্ৰমণ কৰিছিল? গতিকে ইয়াৰ চন শুদ্ধটো হৈছে 1206 চনত মহম্মদ বিন বখতিয়াৰে কামৰূপ আক্ৰমণ কৰিছিল। কোনে খান বা হেন বংশ প্ৰতিষ্ঠা কৰিছিল? খান বংশ প্ৰতিষ্ঠা কৰিছিল খ নীলধ্বজে। নীলধ্বজে খান বংশ প্ৰতিষ্ঠা কৰিছিল। 7 নম্বৰ প্ৰশ্ন সৰ্বপ্ৰথম কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজন কোন আছিল? গতিকে সৰ্বপ্ৰথম কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজন আছিল বখতিয়াৰ খিলিজী। বখতিয়াৰ খিলিজীয়ে সৰ্বপ্ৰথম কামৰূপ আক্ৰমণ কৰিছিল। কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? গতিকে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল 1189 চনত 1189। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? আহোম ৰাজ্য যেনেকৈ চুকাফাই প্ৰতিষ্ঠা কৰিছিল তেনেকৈ কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। গতিকে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰা ব্যক্তিগৰাকী আছিল, ৰজাজন আছিল বিশ্বসিংহ। বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 11 নম্বৰ প্ৰশ্ন নৰনাৰায়ণৰ আচল নাম কি আছিল? নৰনাৰায়ণৰ আচল নাম আছিল মল্লদেৱ। শুক্লধ্বজ মানে কোন? শুক্লধ্বজ হৈছে চিলাৰায়ৰ এটা উপনাম। চিলাৰ লিখাকৈ যুঁজিব পৰাৰ কাৰণে শুক্লধ্বজক চিলাৰায় বোলা হৈছিল। গতিকে প্ৰকৃতাৰ্থত শুক্লধ্বজ চিলাৰায়ৰ এটা নাম। গতিকে শুক্লধ্বজ হৈছে চিলাৰায়। কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? কছাৰী ৰাজ্যৰ ৰাজধানী আছিল খ হিড়িম্বাপুৰত। হিড়িম্বাপুৰ ইয়াৰ শুদ্ধ উত্তৰ। আহোমৰ শাসন আৰম্ভ হৈছিল কিমান চনৰ পৰা? আপোনালোকে নিশ্চয় জানে 1228 চনৰ পৰা আহোমৰ শাসন আৰম্ভ হৈছিল। প্ৰথম আহোম স্বৰ্গদেউজন হৈছে কোন? প্ৰথম আহোম স্বৰ্গদেউ চুকাফা নে চুকাম্ফা নে চুপিমুফা নে চুক্লেনমুখ? স্বৰ্গদেউ হৈছে আহোমসকলৰ যিজন ৰজা, সেই ৰজাজনক তেওঁলোকে স্বৰ্গদেউ বুলিছিল। লৰ্ড ফ্ৰম দ্য হেভেন, অৰ্থাৎ স্বৰ্গৰ পৰা অহা দেৱতাক তেওঁলোকে স্বৰ্গদেউ বুলি কৈছিল। আৰু প্ৰথম আহোম স্বৰ্গদেউজন আছিল চুকাফা। আহোম বংশৰ বৰভেটি গহুতা যাক কোৱা হয় তেওঁ হৈছে চুকাফা। আহোমসকল কোন নৃগোষ্ঠীয় লোক? আহোমসকল হৈছে টাই মংগোলীয় লোক। অকল টাই লিখিলে ভুল হ'ব।
আহোমসকল হৈছে টাই মংগোলীয় লোক। বুৰঞ্জী শব্দটো কি ভাষাৰ শব্দ? আহোম, কোচ, লেটিন নে গ্ৰীক? বুৰঞ্জী শব্দটো হৈছে আহোম ভাষাৰ পৰা অহা এটা শব্দ। কি ভাষাত প্ৰথমতে অসমৰ বুৰঞ্জীসমূহ সংকলন কৰা হৈছিল? গতিকে অসমৰ বুৰঞ্জীসমূহ সংকলন কৰা হৈছিল পোনপ্ৰথমতে টাই ভাষাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টাই ভাষা। অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউজন কোন আছিল? গতিকে অসমীয়া ভাষাতো বুৰঞ্জীসমূহ লিখা হৈছিল, প্ৰথমতে আহোম ভাষাত লিখা হৈছিল, তাৰ পৰা অসমীয়া ভাষাত প্ৰথম বুৰঞ্জী লিখা স্বৰ্গদেউজন আছিল স্বৰ্গনাৰায়ণ। আহোমৰ শেষ স্বাধীন ৰজাজন কোন? গতিকে আহোমৰ শেষ স্বাধীন ৰজাজন হৈছে চন্দ্ৰকান্ত সিংহ। আহোমৰ শেষ স্বাধীন ৰজা। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? আপোনালোকে নিশ্চয় জানে আহোমসকলে অসমত 600 বছৰ ৰাজত্ব কৰিছিল। এটা দীৰ্ঘ সময় আহোমসকলে অসমত ৰাজত্ব কৰিছিল। কোনে বৰা, শইকীয়া আদি পদবীৰ সৃষ্টি কৰিছিল? এই পদবীসমূহৰ সৃষ্টি কৰিছিল চুটেনফাই। শুদ্ধ উত্তৰটো হৈছে চুটেনফা। তেইছ নম্বৰ প্ৰশ্নটো হৈছে মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল কাৰ শাসনকালত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়ধ্বজ সিংহৰ ৰাজত্বকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল। 24 নম্বৰ প্ৰশ্ন, এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? আপোনালোকে নিশ্চয় জানে শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল, কিন্তু চনটো সুধিব পাৰে কেতিয়াবা পৰীক্ষাত, প্ৰায় আহি থকা দেখা যায়। গতিকে শৰাইঘাটৰ যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত 1671 চনত। 25 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল অসমীয়া লাচিত বৰফুকন। অসমীয়া সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰাম সিংহ। বাঘ হাজৰিকাৰ প্ৰকৃত নাম কি আছিল? বাঘ হাজৰিকাৰ প্ৰকৃত নাম হৈছে ইছমাইল ছিদ্দিক। বাঘ হাজৰিকাৰ প্ৰকৃত নাম। গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? যাক গদাপাণি বুলি কোৱা হয়, তেওঁৰ পত্নীৰ নাম আছিল, অনুমান নিশ্চয় কৰিব পাৰিছে, জয়মতী। জয়মতীয়ে তেওঁৰ স্বামীক বচাবলৈ নিজৰ প্ৰাণ ত্যাগ কৰিছিলে জেৰেঙা পথাৰত। 28 নম্বৰ প্ৰশ্নত তাকে সোধা হৈছে জয়মতীক ক'ত হত্যা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেৰেঙা পথাৰত জয়মতীক হত্যা কৰা হৈছিল। 29 নম্বৰ প্ৰশ্নটো হৈছে জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন, প্ৰায়বোৰ পৰীক্ষাত আহি থকা দেখা যায়। গতিকে জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰ সিংহই। মনত থৈ দিব আপোনালোকে, স্বৰ্গদেউ ৰুদ্ৰ সিংহই জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰাইছিল। কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়াৰ বিদ্ৰোহ হৈছিল? এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। গতিকে মোৱামৰীয়াৰ বিদ্ৰোহ হৈছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত। প্ৰথম মোৱামৰীয়া বিদ্ৰোহে দেখা দিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত। গুৱাহাটীত থকা শুক্ৰেশ্বৰ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল? গুৱাহাটীত থকা শুক্ৰেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? অসমলৈ মান আনিছিল অসমীয়াই, আৰু সেই মানে অসম আক্ৰমণ কৰিছিল 3বাৰকৈ। 3বাৰকৈ মানে অসম আক্ৰমণ কৰিছিল। অসমলৈ মান কোনে আনিছিল? অসমে যে অসমলৈ মান আহিছিল, কিন্তু মানক অসমীয়াই আনিছিল। সেই অসমীয়া মানুহজন কোন আছিল? সেই আহোমজন কোন আছিল? সেই আহোমজন আছিল বদন চন্দ্ৰ বৰফুকন। বিশ্বাসঘাতক বুলি যাক কোৱা হয়, সেই বদন চন্দ্ৰ বৰফুকনে অসমলৈ মান আনিছিল। ফ্ৰাটছেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি আছিল? ফ্ৰাটছেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম আছিল মূলা গাভৰু। মূলা গাভৰু হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
এটা বিখ্যাত সন্ধি সেই ইয়াণ্ডাবু সন্ধি হৈছিল ইংৰাজ আৰু মানৰ মাজত গতিকে এই ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত চনটো মনত থৈ দিব প্ৰায় পৰীক্ষাত আহি থাকে 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল ইংৰাজ আৰু মানৰ মাজত 36 নম্বৰ প্ৰশ্ন ভীষ্মক ৰজাই কোনখন ৰাজ্যত ৰাজত্ব কৰিছিল ভীষ্মক নামৰ ৰজাজনে ৰাজত্ব কৰিছিল বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল ধুদৰ আলি উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল গদাধৰ সিংহ ৰুদ্ৰ সিংহ শিৱ সিংহ নে সৰ্বানন্দ সিংহ এটা অতি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ধুদৰ আলি আৰু উমানন্দ মন্দিৰ একেলগে সুবিধাৰ কাৰণে দিয়া হৈছে যাতে মনত থাকি যায় দুটাকে প্ৰশ্ন দিয়া নাই গতিকে ধুদৰ আলি আৰু উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল ইটাখুলি ৰণ কিমান চনত হৈছিল ইটাখুলি আহোম আৰু মোগলৰ মাজত ইয়াত ৰণ হৈছিল আৰু সেই ৰণখন হৈছিল 1682 চনত ইটাখুলি নামৰ ঠাইত 1682 চনত শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল বিখ্যাত শৰাইঘাটৰ যুদ্ধত আগতে আলোচনা কৰা হৈছে যে আহোমৰ সেনাপতি আছিল বীৰ লাচিত বৰফুকন ঠিক তেনেদৰে বিপক্ষৰ পাৰ্টি মোগলৰ সেনাপতি কোন আছিল এই মোগলৰ সেনাপতি আছিল ৰাম সিংহ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰাম সিংহ ঘটুকচ কোন ৰাজ্যৰ ৰজা আছিল ঘটুকচ আছিল ভীমৰ পুত্ৰ আৰু সেই ভীমৰ পুত্ৰ ঘটুকচৰ ৰাজ্যখন আছিল হিড়িম্বাপুৰ মাকৰ নাম আছিল হিড়িম্বা সেই মাকৰ নামৰ হৈ ৰাজ্যখনৰ নাম আছিল হিড়িম্বাপুৰ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল আহোমসকলে সময়ে সময়ে তেওঁলোকে ৰাজধানীসমূহ সলনি কৰি আছিল প্ৰশাসনৰ সুবিধাৰ্থে তাৰে প্ৰথম আৰু প্ৰয়োজনীয় প্ৰশ্ন ইয়াত দুটা হ'ব পাৰে আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আৰু শেষৰ ৰাজধানী ক'ত আছিল গতিকে আহোমসকলে প্ৰথম ৰাজধানী পাতিছিল চেৰাইদেউ তথা চৰাইদেউত আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ 42 নম্বৰ প্ৰশ্নটো হৈছে শেষৰজন আহোম স্বৰ্গদেউ কোন আছিল একেবাৰে শেষৰ আহোম স্বৰ্গদেউজন কোন আছিল হেয়া হৈছে পুৰন্দৰ সিংহই হৈছে শেষ আহোম স্বৰ্গদেউ লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল লৰা ৰজাৰ প্ৰকৃত নামটো আছিল চুলিকফা আছিল লৰা ৰজাৰ প্ৰকৃত নাম 44 তথা ইম্পৰ্টেণ্ট প্ৰশ্ন ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল ৰংঘৰ নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন এটা বহুত পাজুল লাগি যায় গতিকে কোনে কি নিৰ্মাণ কৰাইছিল মনত থৈ দিব লাগে প্ৰায়বোৰ পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় গতিকে ৰংঘৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই শিৱসাগৰত থকা শিৱসাগৰ পুখুৰীটো কোনে খন্দাইছিল এটা অতি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু শিৱসাগৰ পুখুৰীটো খন্দাইছিল স্বৰ্গদেউ শিৱসিংহই মনত ৰাখিবলৈ একেবাৰে উজু যেটো শিৱসাগৰ নামটো আছে শিৱ শব্দটোৰ পৰা শিৱসিংহটো লৈ আহিব লাগে ঠিক তেনেদৰে শিৱদৌল যেটো দৌল নিৰ্মাণ কৰাইছিল তেওঁ আছিল শিৱসিংহই কৰাইছিল গতিকে শিৱসাগৰ পুখুৰী আৰু শিৱদৌল নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ শিৱসিংহই আহোম যুগত এখন বুৰঞ্জী আছিল সেই বুৰঞ্জীখনৰ নাম হৈছে চকৰি ফেটি বুৰঞ্জী এটা প্ৰশ্ন হৈছে সেই চকৰি ফেটি বুৰঞ্জীখন কোনে ৰচনা কৰিছিল গতিকে চকৰি ফেটি বুৰঞ্জীখন ৰচনা কৰিছিল গ শুদ্ধ উত্তৰ নুমলী বৰগোহাঁই চকৰি ফেটি বুৰঞ্জীখন ৰচনা কৰিছিল ইম্পৰ্টেণ্ট প্ৰশ্ন দিহিঙীয়া ৰজাৰ প্ৰকৃত নামটো কি আহোমসকলক স্বৰ্গদেউ তেওঁলোকৰ কিছুমান এটা বিশেষ নাম আছিল ঠিক তেনেদৰে দিহিঙীয়া ৰজাৰ নামে এজন ৰজাক জনা গৈছিল গতিকে তেওঁৰ প্ৰকৃত নাম আছিল চুহুংমুং স্বৰ্গদেউ চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল ঠিক তেনেদৰে 48 নম্বৰ প্ৰশ্নটোৰ পৰা একে খুৰা ৰজা কোন আছিল খুৰা ৰজা মানে তেওঁ এটা লেংকুচ দি পিনে খোজ কাঢ়িছিল খোজ কাঢ়োতে অসুবিধা হৈছিল গতিকে সেই ৰজাজনৰ নাম সুধিছে গতিকে খুৰা ৰজা আছিল স্বৰ্গদেউ চুখ্ৰাংফাক খুৰা ৰজা বুলি
জনা যায় ভগনীয়া ৰজা বুলি কাক জনা যায় ভগনীয়া ৰজা বুলি জনা যায় স্বৰ্গদেউ জয়ধ্বজ সিংহক ভগনীয়া মানে হৈছে তেওঁ যুদ্ধৰ সময়ত তেওঁ ৰাজধানী এৰি পলাই গৈছিল গতিকে সেইকাৰণে তেওঁক ভগনীয়া অৰ্থাৎ পলৰীয়া বুলি তেওঁক জনা যায় বিখ্যাত কুৰুক্ষেত্ৰ যুদ্ধত অংশ লোৱা অসমৰ একমাত্ৰ ৰজাজন কোন আছিল কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ পৰা এজন ৰজাই অংশগ্ৰহণ কৰিছিল কৌৰৱ পক্ষত আৰু সেই কৌৰৱ পক্ষত অংশ লোৱা কুৰুক্ষেত্ৰ যুদ্ধত অংশ লোৱা অসমৰ একমাত্ৰ ৰজাজন আছিল ৰজা ভগদত্ত ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষ হৈ পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰিছিল 51 নম্বৰ প্ৰশ্ন কামাখ্যা মন্দিৰ প্ৰথম নিৰ্মাণ কোনে কৰিছিল কামাখ্যা মন্দিৰ প্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে নিৰ্মাণ কৰিছিল প্ৰথম কামাখ্যা মন্দিৰ 52 নম্বৰ প্ৰশ্নটো হৈছে কাৰ দিনত লতা কটা ৰণ হৈছিল ঠিক এটা ইম্পৰ্টেন্ট প্ৰশ্ন লতা কটা ৰণ হৈছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল বদনচন্দ্ৰ বৰফুকনক হত্যা কৰিছিল ৰূপ সিং সুবেদাৰে ইম্পৰ্টেন্ট প্ৰশ্ন নিধানপুৰৰ যি তাম্ৰলিপিসমূহ আছে সেই তাম্ৰলিপিসমূহ প্ৰথমে ক'ত উদ্ধাৰ হৈছিল গতিকে নিধানপুৰৰ তাম্ৰলিপি উদ্ধাৰ হৈছিল সিলেটত কানাই বৰশী বোৱা শিলালিপিসমূহ ক'ত উদ্ধাৰ হৈছিল গতিকে কানাই বৰশী বোৱা শিলালিপিসমূহ উদ্ধাৰ হৈছিল উত্তৰ গুৱাহাটীত উদ্ধাৰ হৈছিল দ্য কম্প্ৰিহেনচিভ হিষ্টৰী অফ আছামৰ লিখক কোন দ্য কম্প্ৰিহেনচিভ হিষ্টৰী অফ আছাম গ্ৰন্থখনৰ লেখক হৈছে ক শুদ্ধ উত্তৰ H.K. বৰপূজাৰী ইয়াৰ শুদ্ধ উত্তৰ ৰত্নাৱলীৰ ৰচক কোন এটা ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত আহি থকা দেখা যায় গতিকে ৰত্নাৱলীৰ ৰচক হৈছে ক শুদ্ধ উত্তৰ শ্ৰী হৰ্ষ 58 নম্বৰ প্ৰশ্ন কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল গতিকে হাজোৰ হয়গ্ৰীৱ মাধৱ নিৰ্মাণ কৰা হৈছিল ৰঘুদেৱৰ সময়ত খ হৈছে ইয়াৰ শুদ্ধ উত্তৰ আহোমৰ দিনত বহুত কিটা গড় আছিল শত্ৰুৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে গড় বান্ধিছিল তাৰ ভিতৰত সৰ্ববৃহৎ গড়টো কি আছিল গতিকে আহোমৰ দিনৰ সৰ্ববৃহৎ গড়টো আছিল নুমলী গড় পুৱামক্কা ক'ত অৱস্থিত ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঠাই পুৱামক্কা অৱস্থিত হৈছে অসমৰ ক'ত বাৰু নিশ্চয় ধৰ্মৰ মিলনভূমি হাজোত এখন বিখ্যাত বুৰঞ্জী সেইখনৰ নাম হৈছে সাতখৰী অসম বুৰঞ্জী সাতখৰী অসম বুৰঞ্জীৰ ৰচক কোন বাৰু গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে সাতখৰী অসম বুৰঞ্জীৰ ৰচক হৈছে সূৰ্য কুমাৰ ভূঞা তথা চমুকৈ S.K. ভূঞা 62 নম্বৰ তথা এটা ইম্পৰ্টেন্ট প্ৰশ্ন কোন চনত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল প্ৰথম ৰাজধানী স্থাপন কৰিছিল চৰাইদেউত কিন্তু কিমান চনত গতিকে চুকাফাই চৰাইদেউৰ ৰাজধানী স্থাপন কৰিছিল 1238 চনত অৰ্থাৎ চুকাফাই অসমলৈ আহিছিল আহোমসকল 1228 চনত তাৰ পৰৱৰ্তী 10 বছৰৰ পিছত চৰাইদেউত অৰ্থাৎ 1238 চনত প্ৰথম ৰাজধানী স্থাপন কৰিছিল হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম স্বৰ্গদেউ কোন আছিল হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম স্বৰ্গদেউজন আছিল স্বৰ্গদেউ চুহুংমুঙে আহোমসকলৰ যি পুৰণিকলীয়া কিছুমান ৰীতি নীতি আছিল সেইবোৰ তেওঁ অকমান পৰিৱৰ্তন ঘটাইছিল গতিকে তেওঁ প্ৰথমতে হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল শকাব্দ গ্ৰহণ কৰা ৰজাজন কোন একেটাই প্ৰশ্ন একেটাই উত্তৰ যেনেকৈ হিন্দু নাম গ্ৰহণ কৰিছিল স্বৰ্গনাৰায়ণ চুহুংমুঙে ঠিক তেনেদৰে শকাব্দ গ্ৰহণ কৰিছিল স্বৰ্গদেউ চুহুংমুঙে শকাব্দ প্ৰথম গ্ৰহণ কৰিছিল ঘিলাধাৰী ঘাটৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজত 1663 চনৰ 22 জানুৱাৰীত মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন এটা ঘিলাধাৰী ঘাটৰ সন্ধি হৈছিল 1663 চনৰ 22 জানুৱাৰীত জয়ধ্বজ সিংহ আৰু
মোগল সেনাপতি মীৰ জুমলাৰ মাজত আহোম মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল 6কোণীয়া বৰ্গাকৃতি 8কোণীয়া নে 9কোণীয়া এইটো প্ৰশ্ন প্ৰায়বোৰ পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় গতিকে আহোম মুদ্ৰাৰ আকৃতিসমূহ আছিল 8কোণীয়া 8টা চুক আছিল 8কোণীয়া আছিল আহোম মুদ্ৰাৰ আকৃতিবোৰ দেখিবলৈ মোষ্ট এটা ইম্পৰ্টেন্ট প্ৰশ্ন মনত থৈ দিব আহোম মুদ্ৰাসমূহৰ দৰে কোচ মুদ্ৰাৰ আকৃতি আছিল কিন্তু কেনেকুৱা আছিল গতিকে কোচ মুদ্ৰাৰ আকৃতি আছিল দেখিবলৈ 6কোণীয়া কোনজন আহোম স্বৰ্গদেউক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় বুদ্ধিত পাকৈত আছিল তেওঁ হৈছে স্বৰ্গদেউ প্ৰতাপসিংহ স্বৰ্গদেউ প্ৰতাপসিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় 69 প্ৰশ্ন মোমাই তামুলী কোন আছিল প্ৰথমজন বৰবৰুৱা নে প্ৰথমজন বৰগোহাঁই ৰাজমন্ত্ৰী নে প্ৰথমজন বুঢ়াগোহাঁই গতিকে মোমাই তামুলী আছিল আহোমৰ প্ৰথমজন বৰবৰুৱা অসমৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হয় গতিকে অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় কোচ ৰজা নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয় বীৰাংগনা মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ কৰি মৃত্যুবৰণ কৰিছিল গতিকে মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুঁজ কৰি মৃত্যুবৰণ কৰিছিল আলাবৈ ৰণ যিখন হৈছিল কাৰ ৰাজত্বকালত হৈছিল আলাবৈ ৰণ হৈছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত পুৱামক্কা যিটো হাজোত অৱস্থিত হেতু কাৰ স্মৃতিত সজা হৈছিল গতিকে পুৱামক্কা সজা হৈছিল গিয়াছুদ্দিন আলিয়াৰ স্মৃতিত প্ৰাচীন অসমৰ প্ৰথমজন ৰজা কোন আছিল এটা অতি মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে প্ৰাচীন অসমৰ প্ৰথমজন ৰজা আছিল মহিৰংগ দানৱ আছিল মহিৰংগ দেই ভুল হৈছে বানানটো মহিৰংগ দানৱ আছিল প্ৰাচীন অসমৰ প্ৰথমজন ৰজা শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল অসমৰ শোণিতপুৰ আছিল বাণ ৰজাৰ ৰাজধানী হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপৰ ৰজাজন কোন আছিল গতিকে হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপ ৰজাজন নিশ্চয় অনুমান কৰিব পাৰিছে শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন দুজন আছিল সমসাময়িক ৰজা কুমাৰ ৰজা এই উপাধিটো কাৰ লগত জড়িত এই উপাধিটো জড়িত ভাস্কৰ বৰ্মনৰ লগত কোনজন ৰজাৰ ৰাজত্বৰ সময়ত হিউৱেনচাং কামৰূপলৈ আহিছিল চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহিছিল ৰজা ভাস্কৰ বৰ্মন শাসনকালত এইটো এটা মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেনচাং কামৰূপলৈ আহিছিল কোচ বংশৰ প্ৰথমজন ৰজা কোন আছিল কোচ বংশৰ প্ৰথমজন ৰজা আছিল বিশ্বসিংহ কোচ বংশৰ যিজনে প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহ তেওঁ আছিল কোচ বংশৰ প্ৰথমজন ৰজা গোহাঁই কমল আলি যেটো বিখ্যাত আহোম যুগত বন্ধোৱা হৈছিল সেই আলিটো ক'ৰ পৰা ক'লৈ গৈছে গতিকে শুদ্ধ উত্তৰটো হৈছে গোহাঁই কমল আলি গৈছে কোচ বিহাৰৰ পৰা নাৰায়ণপুৰলৈ চুতীয়া বংশৰ প্ৰতিষ্ঠাতা কোন গতিকে চুতীয়া বংশৰ প্ৰতিষ্ঠাতা হৈছে বীৰপাল চুতীয়া বংশৰ প্ৰতিষ্ঠাপক আহোমসকলে কোন পথেৰে অসমত প্ৰৱেশ কৰিছিল গতিকে আহোমসকলে অসমত প্ৰৱেশ কৰিছিল পাটকাই গিৰি পথেৰে আহোমসকলে মোগলৰ বিৰুদ্ধে কৰা প্ৰথমখন ৰণ ক'ত হৈছিল গতিকে আহোম আৰু মোগলৰ বিৰুদ্ধে কৰা প্ৰথমখন ৰণ হৈছিল ভৰালী নামৰ ঠাইত ভৰালী নামৰ ঠাইত বৰফুকন নামৰ যিটো পদবী আছিল সেইটো পদবী প্ৰথমে কোনে সৃষ্টি কৰিছিল ইয়াৰ শুদ্ধটো হৈছে স্বৰ্গদেউ প্ৰতাপ সিংহই বৰফুকন পদবী সৃষ্টি কৰিছিল বামুণী কোঁৱৰৰ আহোম নামটো কি আছিল গতিকে বামুণী কোঁৱৰৰ আহোম নামটো আছিল চুদাংফা বৰপাত্ৰ গোহাঁই নামৰ পদবীটো কোনে প্ৰথম সৃষ্টি কৰিছিল গতিকে এই পদবীটো সৃষ্টি কৰিছিল স্বৰ্গদেউ চুহুংমুং ডাঙৰীয়াই গড়গাঁও দখল কৰা প্ৰথম মোগল সেনাপতিজন কোন গতিকে গড়গাঁও দখল কৰিছিল মীৰ জুমলাই প্ৰথম দখল কৰিছিল অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি
অসমৰ আটাইতকৈ ওখ মন্দিৰটো হৈছে শিৱসাগৰৰ শিৱদৌল অসমৰ আটাইতকৈ ওখ মন্দিৰ পাহাৰীয়া জনজাতিসকলৰ লগত যি পছা প্ৰথা নামৰ এটা আছিল সেই পছা প্ৰথাটো কোনে প্ৰৱৰ্তন কৰিছিল এই পছা প্ৰথাটো প্ৰৱৰ্তন কৰিছিল স্বৰ্গদেউ প্ৰতাপ সিংহই বৰৰজা উপাধি প্ৰথমতে কাক দিয়া হৈছিল বৰৰজা উপাধি প্ৰথমতে দিয়া হৈছিল এগৰাকী নাৰী আৰু সেই নাৰীগৰাকী আছিল অসমীয়া ৰমণী মূলা গাভৰু কাৰ ৰাজত্বকালত হস্তি বিদ্যাৰ নৱ নামৰ বিখ্যাত গ্ৰন্থখন ৰচিত হৈছিল হস্তি বিদ্যাৰ নৱ ৰচিত হৈছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত আহোমৰ শেষ ৰাজধানী ক'ত আছিল আহোমৰ প্ৰথম ৰাজধানী আছিল ক'ত চৰাইদেউত শেষ ৰাজধানী আছিল উজনি অসমৰে যোৰহাটত আহোমৰ শেষ ৰাজধানী আছিল বংগদেশ আক্ৰমণৰ পৰিকল্পনা কৰা প্ৰথম আহোম স্বৰ্গদেউজন কোন আছিল বংগদেশ আক্ৰমণৰ পৰিকল্পনা কৰা প্ৰথম আহোম স্বৰ্গদেউ আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথম পৰিকল্পনা কৰিছিল বংগদেশ আক্ৰমণৰ আহোমৰ যি মৃতকৰ সৎকাৰ ব্যৱস্থা আছে সেইটো প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল সেই সৎকাৰ ব্যৱস্থা প্ৰথম প্ৰৱৰ্তন কৰিছিল বৰৰজা ফুলেশ্বৰী কোঁৱৰীয়ে তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ আৰু শিৱসাগৰ শিৱদৌল শিৱসাগৰ পুখুৰী জয়দৌল উমানন্দ মন্দিৰ এইবোৰ প্ৰশ্ন প্ৰায়বোৰ পৰীক্ষাত আহি থাকে গতিকে ঠিক তেনেদৰে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে তলাতল ঘৰ গতিকে তলাতল ঘৰ নিৰ্মাণ কৰাইছিল আপোনালোকে নিশ্চয় জানে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল কোচ ৰজা নৰনাৰায়ণৰ সেনাপতিজনৰ নাম কি আছিল কোচ ৰজা নৰনাৰায়ণৰ সেনাপতিজনৰ নাম আছিল চিলাৰায় চিলাৰায় নিদি যদি শুক্লধ্বজ দিয়ে তেতিয়া আপোনালোকে শুক্লধ্বজটোক টিকমাৰ্ক কৰিব যেটো নাম একেটাই মানুহ এজনী চিলাৰায় তথা শুক্লধ্বজ ৯৮ প্ৰশ্ন আমি প্ৰায় শেষৰ ফালে আগবাঢ়ি গৈছোঁ মৈদাম মানে কি মৈদাম মানে আহোমৰ যি মৈদাম সেই মৈদাম হৈছে মৃতকৰ সৎকাৰ কৰা ঠাইক মৈদাম বুলি কোৱা হয় আহোমৰ যি প্ৰথা সেই প্ৰথামতে হোৱা বিবাহক কি বুলি কোৱা হয় নিশ্চয় আপোনালোকে গম পায় আহোম প্ৰথমতে হোৱা বিবাহক কোৱা হয় চকলং বিবাহ আৰু একেবাৰে শেষৰ তথা 100 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ এৰিছোঁ প্ৰশ্নটো হৈছে কাৰেংঘৰ কোনে নিৰ্মাণ কৰাইছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত লিখি জনাবলৈ নাপাহৰিব থ্যাংকছ ফৰ ৱাচিং ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ চাব আৰু শ্বেয়াৰ কৰিব যাতে এটা অনুপ্ৰেৰণা পাওঁ ভিডিঅ'সমূহ বনাই আগুৱাই যাবলৈ কিবা যদি ভুল ভ্ৰান্তি হয় তেন্তে নিশ্চয় দুখ কুটি মাৰ্জনা কৰিব বুলি আশা ৰাখি ইমানতে ভিডিঅ'টি সামৰণি মাৰিছোঁ জয় আই অসম